মহিলাৰ হুঁচৰি দলৰ আখৰা চাৰিদুৱাৰত। কৰোনাৰ শংকাৰ মাজতে প্ৰকৃতিৰ নিয়ম অনুসৰি আকৌ পালেহি অসমীয়াৰ চেনেহৰ বহাগ বিহু। গছত ফুলি উঠিছে নাহৰ, তগৰ, কপৌ ফুল। এয়া যে সময় আনন্দত বাউলি হোৱাৰ, এয়া সময় বহাগক আদৰাৰ। চাওঁতে চাওঁতে পদূলি পালেহি হেঁপাহৰ ৰঙালী। চেনেহৰ বিহুটিক আদৰিবলৈ এতিয়া সাজু হৈছে প্ৰতিজন অসমীয়া। গাত তত নাই এতিয়া গাঁৱৰ জীয়ৰীসকলৰ। চাৰিদুৱাৰত মহিলাসকলে চলাইছে হুঁচৰিৰ আখৰা। পথাৰত বান্ধি থোৱা মহটোৰ কাষেদি আলিয়েদি ধেমালি কৰি বিহুৰ আখৰালৈ আহিছে গাভৰুসকল। নাচনীয়ে মুখত এমুকুৰা হাঁহি লৈ চেনাইৰ লগত প্ৰাকৃতিক পৰিৱেশত বিহুৰ আখৰা কৰিবলৈ আহিছে। ঢোল পেঁপাৰ মাতত নাচনীৰ খোজৰ গিৰিপনিত উখল মাখল চৌদি। চাৰিদুৱাৰৰ অহৌলা গাঁৱৰ মহিলা হুঁচৰি দলৰ আখৰাও চলিছে পূৰ্ণোদ্যমে। পথাৰৰ মাজৰ গছৰ তলত আখৰাত ব্যস্ত এইসকল মহিলা। ঢোল পেঁপা বাঁহীৰ সুৰত কঁকাল ভাঙিছে নাচনীয়ে। হেঁপাহৰ ৰঙালী বিহুটিৰ বাবে সকলোৱে মন প্ৰাণ মতলীয়া। দৈনন্দিন কৰ্মব্যস্ততাৰ মাজতে এইসকল মহিলাই কান্ধত ঢোল লৈ ব্যস্ত আছে হুঁচৰিৰ আখৰাত। নাচি বাগি বহাগীক আদৰাৰ বাবে এনেদৰেই চলিছে ব্যাপক প্ৰস্তুতি। নিউজ মিডিয়াৰ প্ৰতিবেদন।